অনুভৱৰ কথা আৰু পাঠ। কথা কৌশিক নন্দন বৰুৱা। কেতিয়াবা মানুহ হেৰাই যায়নে? নাই, মই মৃত্যুত হেৰুৱাৰ কথা কোৱা নাই। মই প্ৰেমিক প্ৰেমিকাৰ কথাও কোৱা নাই। এই যে এসময়ত খুব প্ৰিয় সংগী সময়ৰ কোলাত লাহে লাহে অচিনাকি হৈ পৰে। এই যে এসময়ত জীৱনটো টুকুৰা টুকুৰকৈ ভগাই লোৱা কোনোবা প্ৰিয় বন্ধু এদিন নোহোৱা হৈ যায় ব্যস্ততাৰ গৰ্ভত। এই যে এসময়ৰ খুব ৰখাত ৰঙীন বন্ধুৰ জাক এটা লাহে লাহে মাথোন চিনাকি হৈ পৰেগৈ। কেৱল হাই হেলতে সীমাবদ্ধ হৈ ৰয় ন কথোপকথনবোৰ। হয়নে বাৰু এনেকুৱা? সিদিনালৈকে নতুন চোলা এটা ল'লেও প্ৰথম খবৰ দিয়া বন্ধুজনে আজি হয়তো অকল জন্মদিনতহে মনত পেলায়। সিদিনালৈকে দিনটোত এবাৰলৈ লগ কৰা বন্ধুজনে হয়তো আজি ফেচবুকৰ ফটোতহে আপোনাৰ মুখ দেখা পায়। সিদিনালৈকে যাক বেলেগেই আপোনাৰ খবৰ সুধিছিল আজি হয়তো তেওঁ নিজেও আপোনাৰ খবৰ নাপায়। অৱশ্যে দোষ নাই কাৰো, এয়াই বাস্তৱ, এয়াই সময়। আমি আগুৱাব লাগিব, নতুনক আদৰিবও লাগিব। ৰৈ গ'লে নহ'ব, কিন্তু তাৰ মাজতো কেতিয়াবা ৰৈ চাবচোন। কোনোবা এটা ব্যস্ততাৰ আবেলি একাপ চাহ লৈ বহিবচোন। নালাগে, কাকো জনাব নালাগে, মাত্ৰ নিজে এবাৰ উভতি চাবচোন। বহুকেইখন মুখে আমনি কৰিবহি, এজাক হাঁহিৰ খিলখিলনিয়ে কোবাই যাবহি। কথাখিনি পঢ়োঁতে অগাদিৱা কৰিছে নেকি বাৰু দুই এখন মুখে? সিদিনাৰ প্ৰতিটো সময়ৰ সাক্ষী কোনোবা আজি কেনেকৈ আছে নাজানে বুলি সৰিছেনে সমনীয়া? ব'লকচোন আজি আবেলিটো সজাওঁ। ফোনটো উঠাওক, এবাৰ কথা পাতক তেওঁৰ লগত। নাই, মই এৰি অহা নাইবা বিচ্ছেদ হোৱা প্ৰেমৰ কথা কোৱা নাই, কৈছোঁ হয়তো আপোনাৰ প্ৰিয় বন্ধু নাইবা বান্ধৱীৰ কথাহে। এক সময়ৰ আপোনাৰ প্ৰতিটো গোপন গল্পৰ একমাত্ৰ সংগী। কোনো কাৰণ নোহোৱাকৈ তেওঁলৈ এনেই ফোন এটা কৰকচোন। খা খবৰ সুধি পুৰণি ভাল লগা স্মৃতিৰ পেৰাটো মেলকচোন। চাব, কিবা এটা ভাল লাগিব আপোনাৰ, লগতে তেওঁৰো। সময় আমাক খুব নিষ্ঠুৰভাৱে আগুৱাই নিয়ে। কিয় জানেনে? কাৰণ আমি সময়ক সুযোগ দিওঁ। কিন্তু কেতিয়াবা সময়ক ৰ'বলৈ দি চাবচোন, বুকুখন বহুখিনি পাতল হ'ব। পাৰিলে এতিয়া এবাৰ পুৰণি কাৰোবাৰ লগত কথা পাতিব, কাৰণ নতুন যিমানেই নাহক পুৰণিৰ দৰে আমাক কোনেও বুজি নাপায়। মনত ৰাখিব, বৰ্তমানৰ কুৎসিত ৰূপটো কেৱল অতীতেহে সুন্দৰ কৰিব পাৰে। এতিয়া বেলিটো ঘূৰাৰ সময়। এবাৰ আপুনিও ঘূৰি চাওকচোন, চাব আকাশখনলৈ ৰঙীন হৈ পৰিব মনটো।